ঘৰত খাবলৈ খুটকণ এটাও নাই। আপুনি বজাৰলৈ গৈ চাউল কেইটামান লৈ আহকচোন। পোনাকণ বহুত ভোকত আছে। মই গম পাইছোঁ, মীনা, কিন্তু মোৰ হাতত 1 টকাও নাই। পূজা বুলি তোমালোকলৈ কাপোৰ ল'বলৈও পইচা নাই। এতিয়া মই কি কৰিম কোৱা? বহুত দুখ লাগিছে। পোনাকণৰ ফটা কাপোৰবোৰ দেখি মোৰ অন্তৰখন বিষাই যায়। আপুনি সেইবোৰ চিন্তা কৰিব নালাগে। মোৰ সাঁচতীয়া কেইটামান ধন আছে। তাকে লৈ আপুনি চাউল আনিবলৈ যাওক। পোনাকণৰ বহুত ভোক লাগিছে। সঁচায়ে, কি যে দিনকাল আহিলে। নাই নাই বুলি ক'লে এটকাও নাই। কোনেও কামলৈও নামাতে। হয় পাই, আপুনি দুখ নকৰিব। যাওক এতিয়া, সাউতকে বজাৰৰ পৰা আহকগৈ। ঠিক আছে, মোনাটো দিয়া। কি যে কৰোঁ, বিধাতা ইমান ফুটা কপালখন দেখিলে আমাৰ বাৰু চলি যায়, কিন্তু পোনাকণক যদি আমি কাপোৰ এসাঁজ দিব নোৱাৰোঁ পূজা বুলি, কি হ'ব বাৰু? বুকুখন বিষাই ফাটি যাওঁ যেন কৰিছে। মই কাৰোবাৰ ঘৰত বাচন ধোৱা কামটো পালেও ভাল আছিলে। এখেতৰ অলপ সহায় হ'লে। কিন্তু সেয়াও আজিকালি মানুহবোৰে লগাবলৈ টান পায়। আৰে মীনা, তুমি ইয়াত কি কৰি আছা? ঘৰত? তুমি আছা বুলিহে মই তোমালোকৰ ঘৰলৈ গৈছিলোঁ, কিন্তু তোমাক নাপাই মই উভতি আহিলোঁ। কি কৰিব বাইদেউ, কোনোবাই কাম দিব বুলি ৰাস্তাতে ৰখি আছোঁ। মই আকৌ তোমাক কামলৈ বুলিয়ে মাতিছিলোঁ। তুমি কৈছিলা নহয়, ঝাৰু, বাচন ধোৱা, সেইবোৰ কাম কৰিব পাৰিম বুলি। তাৰ কাৰণে মোক মানুহ এগৰাকী লাগে। তুমি যদি পাৰা কালিৰ পৰা আহি যাবা। হ'ব বাইদেউ, মই কাইলৈৰ পৰাই যাম। আপোনাক কি বুলি যে ধন্যবাদ দিম, ইমান বিপদৰ সময়ত আপুনি মোক উদ্ধাৰ কৰাৰ বাবে। চোৱা মীনা, মই বিপদত একো উদ্ধাৰ কৰা নাই, তোমাক সহায়ো কৰা নাই। মোক এগৰাকী সহায়িকাৰ প্ৰয়োজন, সেইকাৰণেহে মই তোমাক বিচাৰি আহিছিলোঁ। যিয়ে নহওক বাইদেউ, মোৰ কাৰণেতো আপুনি ভগৱান স্বৰূপ। মই কালিৰ পৰাই কাম কৰিবলৈ যাম। ঠিক আছে, মাহে ৩,০০০কে দিম, তুমি আহি যাবা। এতিয়া মই যাওঁ। ভগৱান, তোমাক বহুত ধন্যবাদ। ইমান বিপদৰ সময়ত যে তুমি মোক সহায় কৰিলা। পোনাকণৰ দেউতাকৰ কথাটো ক'ব লাগিব। মীনা, ক'ত আছা তুমি? এয়া লোৱা, চাউল কেইটামান পালোঁ, তাকে ৰান্ধি পোনাকণক খুৱাই দিয়া। মোৰ কথা চিন্তা নকৰিবা, মোৰ ভোক নাই। আপুনি আহিলেনে বজাৰৰ পৰা? আপুনি আৰু চিন্তা কৰিব নালাগে। আজি কবিতা বাইদেউ আহিছিলে আমাৰ ঘৰলৈ। তেওঁ মোক কাইলৈৰ পৰা কাম কৰিবলৈ মাতিছে। কি বহুত ভাল খবৰ। গম পাইছানে মীনা, এই বিপদৰ সময়ত যে কবিতা বাইদেৱে আহি আমাক ইমান ডাঙৰ বিপদৰ পৰা সহায় কৰিলে। পোনাকণৰ আমি ভালদৰে খাবলৈ পিন্ধিবলৈ দিব পাৰিম এতিয়া। আপুনি ঠিকেই কৈছে। এইবাৰ আপুনি চিন্তা কৰিব নালাগে, পূজাটো এইবাৰ ময়েই পাতিম। মোৰ কাম নোহোৱালৈকে তুমিয়েই ঘৰখন চলাব লাগিব মীনা। তথাপিতো মই চেষ্টা কৰিম, যাতে অতি সোনকালে মই কাম বিচাৰি পাওঁ। আপুনি কেইদিনমান জিৰণি লওক, ময়েই এই কেইমাহমান ঘৰ চলাম। আপুনি চিন্তা কৰিব নালাগে, মুঠতে আপুনি পোনাকণক চাব। হ'ব দিয়া, এতিয়া ভাতকেইটা ৰান্ধাকৈ। ভোকে পিয়াহে ল'ৰাটো চাগে কিবা হ'লগৈ। গৈছোঁ। মামা, মোৰ বহুত ভোক লাগিছে। সোনকালে ভাত কেইটামান খাবলৈ দিয়া। বোপাই, মই বজাৰৰ পৰা চাউল আনিছোঁহে, মায়ে ভাত বনাব গৈছে। তই খাবি দে, তই চিন্তা কৰিব নালাগে। পিছে তোৰ পঢ়া শুনা কেনেকুৱা চলিছে পোনাকণ? দেউতা, তুমি সেইবোৰ চিন্তা কৰিব নালাগে, মোৰ পঢ়া শুনা বহুত ভাল চলি আছে। পিছে তুমি আজিকালি কামলৈ নোযোৱা হ'লা যে? তই সেইবোৰ বাদ দে। মই কামলৈ যাওঁ নাযাওঁ তোক কিয়? মুঠতে তই ভালকৈ পঢ়া শুনা কৰি ভাল মানুহ হ'ব লাগিব, যাতে মোৰ নিচিনা কাম কৰিব নালাগে। দেউতা, তুমি সেইবোৰ চিন্তা কৰিব নালাগে। মামা, মোৰ ভোক লাগিছে, জল্দি দিয়া, মই গৈ খেলিব লাগে। তোক মই পঢ়া শুনাৰ কথাহে কৈছোঁ, তই আকৌ খেলাৰ কথা উলিয়ালি যে। দেউতাও যে আৰু অকল চিঞৰ-বাখৰ কৰি থাকা। মই যাওঁ, ভাত চাত নাখাওঁ। পোনাকণ, তই ঘৰলৈ আহিছ নাই? জল্দি উভতি আহ, নহ'লে তোক এচাৰিয়ে পিটিম। আজিকালি ল'ৰা ছোৱালীবোৰ একেবাৰে মাক বাপেকৰ দুখ নুবুজে। সি গ'লেই নহয় খেলিবলৈ। আপুনিনো চিঞৰ-বাখৰখন কিয় কৰিছে? সি আহিব ভাত খাবলৈ, আপুনি চিন্তা কৰিব নালাগে। নহয় মীনা, কাইলৈ পৰহিলৈ যদি তাৰ কিবা এটা হৈ যায়, তেনেহ'লে আমাৰ দুটাৰ কি হ'ব? তাৰ ভৰসাতেইতো আমি চলি আছোঁ। সি ডাঙৰ হৈ কিবা এটা কৰক বুলিয়েতো আমি দুটাই ইমান কষ্ট কৰিছোঁ। হয় বাৰু কথাটো, সি এটা সৰু ল'ৰা, সি একো বুজি পোৱা নাই। তাক মই ভালকৈ বুজাম। হ'ব দিয়া, মোৰ বৰ ভাগৰ লাগিছে, ভোকো লাগিছে। মই গৈ শুই থাকোঁগৈ। ভাত কেইটামান খাই লওক, সুদাই নিকাই হ'লেও ভাত কেইটামান খাই লওক। নাই, নাখাওঁ।
ল'ৰাৰ মতিগতি দেখি মোৰ বৰ এটা ভাল লগা নাই। পুনাকণে কথা ক'লে একেবাৰে বুজি নাপায়। কি যে হ'ব, আহক সি আজি। তাক পিটিম ঠিকছে। বাপেকৰ অন্তৰত দুখ দিব পাৰে নেকি? ঐ হৰেণ, ক'ত দুখ পালি অ'? ক'ত মাৰ খালি? কোনে তোক মাৰিলে ইমান বেয়াকে? নকবি আৰু পুনাকণ, মই বগৰী গছত বগৰী খাব গৈছিলোঁ। এই যে ৰমেনৰ পুতেক, সি ইমান বেয়া, সি মোক বহুত বেয়াকে মাৰিলে। এতিয়া ঘৰত গ'লেও মাৰ খাম, সেইকাৰণে মই ৰাস্তা পদূলিয়ে ঘূৰি ফুৰিছোঁ। হ'ব দে, মৰম লগাই দিবি, ভাল হৈ যাব। মই তেনেকুৱা কত মাৰ খাওঁ। শুন, মাৰ্বল গুটি খেলিবি নেকি? নেখেলো অ', মোৰ খেলিবলৈ একদম মন নাই, গোটেই গা বিষাইছে। তহঁতবোৰক কৈ লাভ নাই। যা, ময়ো ঘৰলৈকে যাওঁ। ৰচোন ৰ। ঐ, তই ইমান হাঁহি আছ যে, কথাটো কি? হাঁহি উঠা কথাই আকৌ। মায়ে কাম পালে। এতিয়া মোৰ কাৰণে নতুন চোলা আনিব পূজা বুলি। সেইকাৰণে মই হাঁহি আছো। তাতে তোৰ কি হ'ল? পিছে তোৰ দেউতাক আজিকালি নেদেখো যে, কামলৈ যোৱা? দেউতা কেইদিনমান ৰেষ্ট লৈছে। মায়ে কামলৈ যাব। মই যাওঁ এতিয়া। আৰু স্কুললৈ কাইলৈ যাবি নাই? নাযাওঁ যদি কৈ দিবি। যাম স্কুল। নাযাবলৈ কি হ'ল আকৌ? একো হোৱা নাই। তই যে আমাৰ বাক যে ভাল পাওঁ, সেই কথাটো মই মাক গৈ কৈ দিম। ঐ, তই সেই কথাটো কেলে কবি হা? তোক মই ইমান মৰম কৰোঁ, তোক মই ইমান মাৰ্বল গুটি কিনি দিছোঁ, আৰু তই সেইটো কথা ক'বলৈ আহিছ। তই যদি কেনেবাকৈ ঘৰত গৈ কওঁ নচাবি, তোকো মই, মোক যেনেকৈ ৰমেনৰ পুতেকে মাৰিলে, তোকো মই তেনেকৈ পিটিম। অঁ, হাত লগাই চাচোন। তোকো যদি মই চুলি উঘাল নিদিওঁ, চাই থাকিবি। মোৰ নামো পুনাকণ নহয়। ভালে ভালে মোৰ বাৰ পিঠা এৰি দে, নহ'লে চাই ল'বি তোক। যা যা, তোৰ লগত মই মূৰ লাগিবলৈ অহা নাই। যা এতিয়া। বাইদেউ, কবিতা বাইদেউ, মই আহিলোঁ। আপুনি ক'ত আছে? বা, কবিতা বাইদেউৰ ঘৰটো বৰ ধুনীয়া পাই। মই কোনফালৰ পৰা কাম আৰম্ভ কৰিম জানো? ইমান ডাঙৰ ঘৰ। মই কেতিয়া ঘৰ সাৰি মচি বাচন ধুই আজৰি হ'ম? আৰু যি নহওক, তেওঁ যে কাম এটা দিলে, তেওঁলৈ বহুত ধন্যবাদ। মীনা, আহিলি? গম পালি নহয় কি কি কাম কৰিব লাগে? তোক মই কৈছিলোঁ, ঘৰ সৰা মচা বাচন ধোৱা, এইকেইটা কাম কৰিবি, তোক মাহে ৩,০০০কে দিম। বুজিলি নে? বাইদেউ, মই বুজিলোঁ, কিন্তু ক'ৰ পৰা আৰম্ভ কৰিম মই তাকেই ভাবিছোঁ। আপোনাৰ ঘৰটোচোন বহুত ডাঙৰ। ডাঙৰ সৰুৰ লগত কথা নাই নহয়। কাম কৰিব মাতিছোঁ, কাম কৰি সোনকালে যা। মুঠতে মাহৰ মূৰত তোক মই ৩,০০০ দিম বুলি কৈছোঁ, দিম আৰু। সিমানেই কথা। বছ, কাম আৰম্ভ কৰ এতিয়া। বাইদেউ, আপুনি চিন্তা নকৰিব। মই কাম সকলোখিনি কৰিম, বহুত ভালকৈ কৰিম। আপুনি যিহেতু মোক সহায় কৰিছে বাইদেউ। ঠিক আছে। মই বহুত বিজি। এতিয়া মোক ডিষ্টাৰ্ব নকৰিবি। মই কামখিনি বুজাই দিলোঁ, সেইমতে কৰি মুঠতে তই কিবা এটা খাই পেলাই গুচি যাবি, ঠিক আছে? ঠিক আছে বাইদেউ। এই কাম কৰা মানুহবোৰ নহয়, বহুত কাম পাল মাৰিব বিচাৰে। তাইক মই ভালদৰে বুজাই থৈছোঁ যে ঘৰকেইটা সৰা মোচা আৰু বাচন ধোৱা, সেইটোকে পেঘেনিয়াই থাকিব। ক'ৰ পৰা আৰম্ভ কৰিম, কি কৰিম, ইমান যে সিহঁতক বুজাব লাগে, তো মোৰ চুৰ গৰম হৈ যায় দেই। কাম কৰি কৰি বহুত ভাগৰ লাগিছে। কিবা এটা যদি পাওঁ, খায়ে লওঁ নেকি? ইয়াতে শুকান ৰুটি এখন আছে। এইখনকে পানীৰ লগত খাই লওঁ, বহুত ভোক লাগিছে। ঘৰততো একো খাবলৈ নায়েই। ইয়াতে কিবা এটা যদি পাওঁ, খায়ে লওঁ। পিছে মই যদি ইয়াত খাওঁ, পুনাকণ আৰু পুনাকণৰ দেউতাকেনো কি খাব? বান্ধিয়ে লওঁ নেকি বাইদেউক সুধি। আণ্টি আণ্টি, মোক কিবা এটা খাবলৈ দিয়া না, মোৰ বৰ ভোক লাগিছে। দিছোঁ মা। কি খাবা তুমি? মই মেগী খাম। তুমি বনাই দিবা নেকি? দিম। তুমি 5 মিনিট ৰখা, মই তোমালৈ মেগী বনাই দি আছোঁ। ঠিক আছে। মায়ে কৈছে তুমিও ৰুটি খাই ল'বা। তাত শুকান ৰুটি 2খন আছে, তুমি খাই ল'বা। ঠিক আছে মা, মই খাই ল'ম, তুমি চিন্তা কৰিব নালাগে। মই খেলিবলৈ যাওঁ দেই আণ্টি। তুমি মোৰ মেগীখিনি মোৰ ৰুমত দি থৈ আহিবা। ঠিক আছে মা, যোৱা। কবিতা বাইদেউৰ ছোৱালীজনী আমাৰ পুনাকণৰ বয়সৰে হ'ব। ভগৱানৰো যে কি লীলা। আমাৰ পুনাকণ কেনেকৈ ডাঙৰ হৈছে ইমান অভাৱৰ মাজত। আৰু কবিতা বাইদেউৰ ছোৱালীজনী চাওঁচোন, ইমান বস্তু আছে, একো বস্তুৰে অভাৱ নাই। যিয়ে নহওক, যাৰ য'ত ভাগ্য। আমাৰ পুনাকণৰ ভাগ্যও এদিন ভাল হ'ব। সি যদি ভালকৈ পঢ়া শুনা কৰি চাকৰি এটা কৰে, তাৰ ল'ৰা ছোৱালীও এনেকৈ থাকিবলৈ পাৰিব। আজিৰ দিনটো বহুত ভাল দেই। ইমান সোপা বজাৰ কৰিলোঁ। পূজাৰ বজাৰ যে শেষেই নহয়। মিনুলৈ একো এটা কিনা নহ'ল নহয়। কাইলৈ গৈ মিনু আৰু তাইৰ পৰিয়ালটোলৈ কিবা এটা কিনি আনিব লাগিব। কাম কৰা মানুহ হ'লেও, হাজাৰ হ'লেও আমাৰ ঘৰত কাম কৰিছে। অভাৱত পৰিহে কাম কৰিছে কিবা। অথনি বৰ খঙতে গ'লো পাই। ভালকে যাওঁতে কিবা এটা দি পঠিয়াব লাগিব। বাইদেউ, মোৰ চব কাম কৰি হৈ গ'ল। এতিয়া মই ঘৰলৈ যাওঁ। ঠিক আছে মিনু। আৰু শুন,
তই বাৰু কিবা খালিনে নাই? নাই খোৱা যদি কিবা এটা খাই যা। বাইদেউ, নালাগে। মই যদি ইয়াত খাওঁ, পোনাকণ আৰু দেউতাকে কি খাব? সেইকাৰণে ৰুটি দুখন বান্ধিয়ে লৈছোঁ। অঁ, তই তাৰমানে ভোকে ভোকে কাম কৰিলি। তোক মই খাই ল'ব কৈছিলোঁ নহয়। বাৰু যি নহওক, এতিয়া তই ঘৰলৈ যা, কালি কিন্তু আহিবি দেই। হ'ব বাইদেউ, মই আহিম। কিন্তু মোৰ নাম মীনাহে, মিনু নহয় নহয়। তই মীনায়ে হয় বা মিনুৱে হয়, মই তোক মিনু বুলিয়েই মাতিম। মীনাটো পাহৰি থাকোঁ অ'। মোৰ পাহৰা শক্তিটো বৰ বেছি। মিনুৱে মাতিম দেই তোক। হ'ব বাইদেউ, আপুনি যিয়ে ভাল লাগে তাকেই মাতিব। এতিয়া মই আহোঁ। অঁ, ঠিক আছে মিনু। আজিলৈ ইয়াতেই সামৰণি মাৰিছোঁ। আৰু আপোনালোকে যদি আগলৈ আমাৰ আৰু ভিডিঅ'জ চাব বিচাৰে তেনেহ'লে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি দিব। ধন্যবাদ। এটা দুৰ্ভগীয়া পৰিয়াল পাৰ্ট 2 চাবলৈ আপোনালোকে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি দিব। আজিলৈ আহোঁ। ধন্যবাদ।